আমি মানে 3 ঘণ্টামান হ'ল হাজিকাছি আৰু এইজনী এতিয়ালৈকে 10 মান মানে কাপোৰে চেঞ্জ কৰিলে এবাৰ জিন্স পিন্ধিছে এবাৰ শৰ্টছ পিন্ধিছে এবাৰ ফ্ৰক পিন্ধিছে তাৰপিছতে মানে বতৰ বেয়া আৰু কেব বুক নহয় এতিয়া আমি এনেকৈ হাজিকাছি ই-ৰিক্সাত যাম আৰু উজনিৰ বাইদেৱে গৈ পেলাই ই ৰিক্সাত বহি ল'লে প্ৰথমতে উবেৰ বুক কৰি ক'ত আহিলা তুমি ৰিক্সাত এয়া অৱস্থা এয়া গাড়ী আমি এতিয়া গৈ আছোঁ বাৰচাপাৰালৈকে আৰু অটো এখন ভাড়া কৰি লৈছোঁ কেব চেব নহয় ডাইৰেক্ট অটোতে যাম এতিয়া ৰাইজ এয়া দুয়োটা আৰু এয়া বোকা ষ্টেডিয়াম পোৱাৰ লগে লগে কিন্তু মনটো ভাল লাগি গ'ল কিয়নো আমাক এটা জাৰ্চি দিলে ৰাজস্থান ৰয়েলছৰ আৰু খাবলৈ বহুত কিবা কিবি বস্তু দিছে গতিকে বহি লৈ দুয়োজনী একেবাৰে খোৱাত লাগি গৈছোঁ ৰ'ব মোতকৈ বেছি কিন্তু মুনমিয়ে খাইছে দেই মানে আমাৰ উজনিৰ ৰুমমেটে বৰষুণো কমি আহিছে আৰু আমাৰো মন কেইটাত জোচ বাঢ়ি আহিছে আৰু আমি এতিয়া পূৰা ৰেডি আজিৰ খেলাখন চাবলৈ আৰু এয়া চাওক খেলুৱৈসকলে অনুশীলন আৰম্ভ কৰিছে আৰু আৰম্ভ হৈ গ'ল আজিৰ মেচ কি হৈছে তোৰ বহুত বতাহ সোমাইছে আৰু আমি এতিয়া টোপোলা টোপনি লৈ আমি গৈ আছোঁ ঘৰ বৰষুণৰ মাজত মেচ এনজয় কৰি আমি গুচি আহিলোঁ ঘৰ আজিলৈ বাই বাই